Everyone, welcome back to my channel. আজি মই গৈ আছোঁ মানে মোৰ কাজিন সিষ্টাৰৰ বিয়া আছে তাৰ কাৰণে অলপ বজাৰ কৰিব তো বলক মোৰ লগত কি বজাৰ কৰোঁ দেখুৱাইছোঁ বলক গ্ৰুপত যাওঁ এতিয়া ৰোপৱেৰ পৰা নামি এতিয়া অটোত আমি ফেঞ্চিলৈ গৈ আছোঁ এয়া ইফালে জেঠিমাহঁতে আহি কাপোৰ চাই আছে আমাৰ মানে অলপ দেৰি হৈ গ'ল আহাত আমি বেলেগ ফালেদি আহিলোঁ চ' অলপ দেৰি লাগিল মুনু ক'ত যাই আছোঁ শ্বপাৰ্ছ পইণ্ট এচি মাৰ্কেট আৰু শ্বপাৰ্ছ পইণ্ট গৈ আছোঁ জেঠিমাহঁতে মানে বেলেগ ফালে গ'ল সিহঁতৰ বেলেগ বজাৰ আছে আৰু আমি এইফালে আহিছোঁ আমাৰ যিখিনি বস্তু ল'বলগীয়া আছিল সেইখিনি আমাক ল'বৰ কাৰণে পঠাই দিলে মুনু ফুচকা খাম বুলি আহিছে ন ফুচকা খাই লৈ প্ৰথমতে আহিলোঁ শ্বপাৰ পইণ্টৰ ফালে আজি আমি চেলৱাৰে ল'ম তো তাৰ কাৰণে আমি চাই আছোঁ ইয়াত এইটো মনু চাইজৰ তাই চাইজৰ এনেকুৱা টাইপৰতো নালাগে ন অলপ বেলেগ টাইপৰ লাগে মানে এইটো ব্ৰাউন টাইপ চাৰাৰা চাবি চাৰাৰা টাইপ দেখাব তাইৰ কাৰণে চিম্পল হয় অঁ এইটো চাইজ এইটো চিম্পল নহয় মানে বিয়া ন সেইকাৰণে অলপ হেভি টাইপ লাগে এইটো চাচোন দুপট্টাখনো তোমাৰ হেভি আহিব পেণ্ট আহিব নহ'লে এনেকুৱা চাবা ক্ৰপ টপ আহিব তোমাৰ চাৰাৰা আহিব ওপৰত লং জেকেট আহিব চাৰাৰ মানে ক্ৰপ এনেকুৱা টাইপৰ নেকি এইটো কিমান আছেনে এইটো তোমাৰ আহিব 4,490 আছে ডিছকাউণ্ট কৰি 4,200 আহিব কিমান মানত ল'ব চাৰাৰা বেয়া পাই তাই এইবিলাক চাৰাৰা চেটে আহিব এইটো কিনো চাৰাৰা আৰু এইটো কি ওপৰত লং জেকেট আহিব লং জেকেট মই চাই ল'ম ৰ'ব এইটো মোৰ চাইজৰ হ'বনে এইটো 40 চাইজ কিমান বা মোৰ চাইজ না সেইখনত নাপালোঁ মই আৰু বেলেগ এখনত চাব আহিছোঁ কোনটো কালাৰটো ভাল লাগছে এনে এইটো কালাৰ নে এইটো কালাৰ এইটো কালাৰ ভাল লাগছে নে এইটো কালাৰ ভাল লাগছে এইটো ন পিংক ये कलर ही सब यही कलर ही इसको ट्राई कोई से ना लगे ये लेडी की लेते हैं जस्ट साइज मीडियम है तो नॉट साइज इंडियन लगा लगे हल्के भी आता है लगा मीडियम में तो प्लीज लाइक सो
ঠিকে আছে, ট্ৰাই কৰি চাব পাৰা কিন্তু ট্ৰায়েল ৰুম আছে ন এইফালে। দুপাট্টাখনতো এনেকৈ ল'ব পাৰা, এনেকুৱা টাইপতকৈ। हाँ ऐसे भी ले सकते हैं, ऐसे नहीं, इसको शोल्डर पे फिक्स है। हाँ ऐसे भी ले सकते फोल्डर वगैरह सब हैं। एक शोल्डर थोड़ा ऊपर करके एक पीछे কেনেকৈ জানা এই হাতত যে এনেকৈ লয় এনেকৈ ऐसे भी ले सकते हैं। ऐसे मतलब फील कर सकते हैं ना। ये एलबी গ্ৰাউণ্ড টাইপৰ হ'ব নেকি, মানে গ্ৰাউণ্ড টাইপ का किस टाइप का आएगा? কটন। कॉटन में आता है, वर्क में आएगा असल में। देखिए जैसे अभी नया है, इसका ये दुपट्टा है, ये पैंट है, सुंदर आता है। পেণ্টটো ভাল লাগিছে, এইটো ডিজাইন ভাল, মানে আজিকালি ওলাইছে। ये दिखाई ये भी अच्छा है, मतलब इसका ये दुपट्टा है और ये इसमें पैंट नहीं आएगा, गोल्डन पैंट मैच करके मिलेगा। पेंट नहीं है, गोल्डन पैंट पहन लो या मैरून लेगिंग्स पहन लो इसके साथ में, वो भी अच्छा है। पैंट तो अलग से लेना पड़ेगा, जिसमें पैंट नहीं पैंट सब में नहीं है। इसमें जो पेंट है ऐसा टाइप शेप, वो तो एक दो डिजाइन में मिलेगा, सारा में पैंट नहीं आएगा। हाँ ऐसा ही दिखाइए। इसमें पैंट आएगा, ये लगाया हुआ पीछे। इसका साइज दिखा दो, इसका छोटा साइज का रखा है, এইটো কালাৰ ভাল লাগিছে, ग्रे वाला का সৰুটো। साइज निकाल देगा हम, साइज हम निकाल देगा छोटा। ये पैंट है इसका, ये दुपट्टा है। এইটো 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 এনেকুৱা টাইপৰ আৰু কিবা বেলেগ কালাৰ আছে নেকি? শ্বপাৰ্ছ পইণ্টত চেলৱাৰ চোৱা হৈ গ'ল, এতিয়া অলপ স্কাৰ্ট চাই লওঁ, তাৰপিছত আকৌ AC মাৰ্কেট যাম। ইয়াৰ লগত মিলা টপ দি দিওঁ। এইখিনি হৈ গ'ল, এতিয়া যাই আছোঁ AC মাৰ্কেটৰ ফালে, চেলৱাৰ চাবই গৈ আছোঁ। এইবিলাকেতো পিন্ধি আছে এতিয়া চিৰিয়েলত। কোনটো? অলপ ঠিকে আছে, ভাল লাগছে কিন্তু এইটো কিন্তু বিয়াত পিন্ধা টাইপৰ নহয় আৰু। নেক্সট এইটো চাই ল'লোঁ। চাই পেলাই তই কিন্তু হিলছ পিন্ধিব লাগিব। ভাল লাগিছে তো। চাওঁ চাওঁ আগফালে এনেকুৱা ড্ৰেছ নাপাব আৰু কত অকণমান লাগিব। এইফালে চ ভাল লাগছে নে নাই? কালাৰটো ভাল লাগছে ন? এতিয়া জেঠীমা জেঠা আমি গোটেইকেইটা একেলগে লগ হ'লোঁ, এতিয়া কিবা অলপ খাই লওঁ। অঁ বাবু কি খাই লৈ পনীৰে খাই ন সি? চু চেণ্ডেল চাব। আৰাম আছে এইযোৰ। তাক বোলে শিলেই লাগে, তাক শিল লাগে বোলে।
কি হয় না ইছমা মোৰ ভৰিখন দেখাব নোৱাৰি অৱস্থা মুনুৰ ভৰিছা যথা একদম মোবাইলত বিজি কি কৈছা অঁ ধুনীয়া আহিছো তোৰ চাইজত নাই ন মুনু এইটো কালাৰ চাই লওঁচোন এইটো মই ল'ম এইটো ডাঙৰ চাইজ লাগিব এইটো হোৱা নাই এইটো ডাঙৰ আছে ভৰি ডাঙৰ আমাৰ না এইটো আছিলে ভিডিঅ' হৈ আছে দেই আজি চেণ্ডেল লোৱা হৈ গ'ল এতিয়া নেক্সট গৈ আছোঁ আমি নিউ মাৰ্কেটৰ ফালে বেড কভাৰ চাব জেঠীমাহঁতে চ' যাই আছোঁ তালৈকে যথা কোৱা যথা ভাল লগা নাই চাগে বাজাই নাই এইটো বেয়া লগা নাই ন ভাল ভাল বিজনেছ আছে কিয় উলিয়াই দিয়া নাই দোকানীতে ভাল বিচনা আছে যদি কিয় বা উলিয়াই দিয়া নাই ইয়াত ভাল ভাল আছে তো একদম মানে কোনো লিমিট নাই ভালৰ কোনো লিমিট আছে ভালৰ কোনো লিমিট নাই তাতে নাই নেকি নাছিল তাতে নাই মগৰ টাইপৰ কুচন জেঠাৰ মানে পচন্দ লাগাই নাই পুৰা মূল্য নাই আছে নাই তাই বাৰে চেণ্ডেলযোৰ আনি জেঠীমা চায়ে আছে আৰু ওলাই আছে কি হ'ব ৰখিলে খোৱা যাওঁ আৰু নাই বুলিছে এইটোত আৰু কি কালাৰ আছে দেখাবচোন এইটো ডিজাইনৰ ৰাতি নুঘুমাই নাই এনে এনে পাৰাৰ কাৰণে তো জেগা পোৱা নাই বহিব নহয় এই বেডশ্বীটৰ কথা কৈছোঁ একেলগে হেৰিও নিশ্চয় যদি আমাৰ কিবা ভাল লাগিছে নে নাই ভাল লাগব না জেঠা কোৱা ভাল লাগছে নে নাই কালাৰ আৰু বেলেগ আছে নে এইটোৰে হা পিচ কালাৰ আৰু গ্ৰীণ কালাৰ চাওঁ আছে বাৰু কালাৰ কেইটা দেখাব এইটো পুৰা সেই ৰেডো নহয় ন অলপ বেলেগ ইমান টাইম বেড কভাৰে চাই আছোঁ হোৱাই নাই মানে চিলেক্ট কৰিব পৰাই নাই কোনখন ল'ব যি এখন সেই কাৰ্পেট আনিলি খান্দি বুলি আকৌ হাকা লাগিব কাৰ্পেট নহয় হা কাৰ্পেট বুলি ক'লে আকৌ হাকা লাগিব আকৌ কিবা হ'ল বজাৰ হৈ গ'ল আহি থাকিব লাগে ৰাতিয়ে হৈ গ'ল
চোৱাই নহয় ইহঁতৰ বজাৰ কৰা হৈ গ'ল মানে বহুত দেৰি হৈ গ'ল এতিয়া মানে ডিনাৰটো ইয়াতে কৰি যাওঁ বুলি ভাবিছোঁ কিয় আহি আছা কি খাবি ৰসগোল্লাই খাবি নেকি মোকতো চবেই খাব মন যায় চবৰে এটা এটা টেষ্ট কৰিলে চব যদি খাব মন যায় তো মই নাখাওঁ মই মিঠা নাখাওঁ মিঠাই নোখোৱা নাখাওঁ জেঠিমা আৰু মোৰ কাৰণে এটা লৈ যাওক দাদা, এইটো কালা কাম নেকি এইটো কি হয় কালা কাম নেকি অলপ কম মিঠাৰ কিবা আছে নেকি এইটো মানে এইটো মিঠাইটো কেনেকুৱা হয় কালা কাম টাইপ হয় নেকি নহয় নহয় এইটো মিঠা বেছি নেকি এইটো কালা কাম নাই নেকি দীঘলটো মালাই চামচাম গাহীৰটো জেঠীমাৰ মানে ৰাতি চিৰিয়েল কেইখনৰ টাইম হৈছে বাট ঘৰত নাই কাৰণে চাব পৰা নাই সেইকাৰণে মোবাইলত হ'লেও চাবই আৰু চিৰিয়েল নেৰে